হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। তো আজি আৰু এটা ৰেচিপি লৈ কেনে আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো আজি বনাম কচু, কলা কচু। এইটো বহুত ভাল, এইটো খালে বোলে তেজ হয় গাত। তো এইটো আজি বনাম। লগৰ ছোৱালী এটা আহিছে, তাই বাচি আছে, মই নাবাচোঁ। মই বাচিলে হাতটো খুজাব ন, বাবু আছে, বাবুক ল'ব লাগিব। তো সেইটো কাৰণে তাই বাচি আছে। তো এইটো খোলোঁ, তাই এটা খুলি কেনে বাচিয়ে আছে, এইটো খুলি দিওঁ। এইখিনিতে 10 টকা লৈছে, দুটা মুঠাত 20 টকা লৈছে। তো কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। বাকী এইখিনি বাছি লওঁ, বাকী যোগাৰখিনি আপোনালোকক দেখাম, কেনেকৈ কৰোঁ, কি দি বনাওঁ আপোনালোকক দেখাম, ঠিক আছে। তো গাইজ, আমাৰ ঘৰত আৰু এজনী কাম কৰা ছোৱালী ৰাখিছোঁ। এইটো বাটাই বাচন ধুব দিছোঁ, কাম কৰা ছোৱালী। देसी स्टाइल में बनाएगा आज, देसी स्टाइल में आज एकदम खरसिया स्टाइल में बना। মই এইখিনি যোগাৰ কৰিলোঁ, তাই সেইখিনি কাটি আছে। হাতত ধৰিছেনে কাটাৰ সময়ত? নেমু চেমু চেপি দিব লাগিব ভালকৈ, পুৰা নেমু একদম এনেকৈ চেপি দিব লাগিব। নধৰে মানে কিবা পানীৰ চাগে, বেছি পানী পৰা উঠাই খাই গৈছে। এই আৰু কি কবি, কিনা বস্তু ঘৰৰ নহয়, কিনা বস্তু আৰু কিমান ভাল পাবি। উপায় নাই আৰু দিলেই হ'ল, কিনা বস্তু এইটো পুৰা ফেক্টৰী একো নাই। গাইজ, দেখাটো পালে আজি বনাব লৈছে কচু মাছ কিবা এইবোৰ মানে তাইৰ লগৰ ছোৱালী এজনী আহিছে, দুটাই মিলি কেনে কিবা বনাব বোলে। তো তাকে ৰেচিপিখিনি তাই দেখাব গোটেইখিনি। তো মই দেখাওঁ, আমাৰ আপাটোক চাব নেকি, টিভি চাই আছে মনে মনে। এইফালে আপা পুৰা টিভি চোৱাত বিজি। অলপ টাইম খেলি থাকা দে বাবা, আহি আছোঁ মই। দেখা পালে তাৰ উৎপাত যিমান ডাঙৰ হৈ যায় আছে সিমানে উৎপাত বাঢ়িছে। টিভি চাই মানে খেলি আছে আৰু। তো খেলক বাৰু। মই এইফালে এটা আহিছে, আমাৰ কাম কৰা ছোৱালী নতুন কৰি আহিছে। কিমান কৰি দিয়া তাইক কিমান কৰি দি আছা? লাজ পাইছে, কিন্তু কাম কৰাই ছোৱালী হয়। বেছি নিদিওঁ, আমি 1000 টকামান দিম, গোটেই কামখিনি কৰিলে হ'ল। বাৰু যি কি নহওক, এতিয়া মই দেখাওঁ ইহঁতৰ হৈয়ে অহা নাই। কাম কৰা ছোৱালী নহয় মিছা, লগৰ ছোৱালী হয়। এনে কৈছোঁ, ধেমালি কৰিছোঁ। চেনেলটোৰ লগতে হেৰি ছাৰপ্ৰাইজ কৰি দিব। তো মই কৈছোঁ যে তাইক, কাম কৰা ছোৱালীজনক কৈছোঁ, আমি এটা ইউটিউব চেনেল খুলিছোঁ, তাতে আমি ব্লগ ভিডিঅ' দি থাকোঁ। তো চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়াচোন মোৰ ইউটিউব ফেমিলিটোক। তো তাই কৈছে ঠিক আছে বাৰু, তুমি কেমেৰা অন কৰা, মই কিবা এটা কৈ দিম। তো ঠিক আছে, চাওঁচোন বাৰু তাই কি কয়। তো কি ক'বা মোৰ চেনেলটোৰ বিষয়ে, কোৱা। আমাৰ দাদা এটা নতুন চেনেল খুলিছে, ইউটিউব চেনেল। তাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোৰ নাম কি? দেখিছে, কৈছে যে দাদাই চেনেল এটা খুলিছে, চেনেলটোত মানে ক'লে আৰু যি অলপ মৰম চেনেল দেখাবলৈ সেইখিনি কথা ক'লে, কিন্তু তাই চেনেলৰ নামেই নাজানে। বাৰু যিকোনো নহওক, কৈছে ভাল লাগিছে বাৰু। কিন্তু তাই বা কৰিছে নে নাই নাজানো, তাইক মই সুধিম বাৰু, চাম বাৰু তাই কৰিছে নে নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব। অ ছাৰপ্ৰাইজ নহয়,
ক'ব নাজানে ছাবস্ক্ৰাইব কৰি কয় বুলি বাইদেউ আপুনি ক'বচোন এবাৰ কি কৰি দিব লাগে মোৰ চেনেলটো লাজ নকৰিব তাই লাজ কৰি আছে ছাবস্ক্ৰাইব কচোন ক একবাৰ ছাবস্ক্ৰাইব বুলি কোৱাচোন ছাবস্ক্ৰাইব বুলি কচোন এইফালে লাগি গৈছে পিঁয়াজ আদা নহৰু কাটাত আৰু এইফালে কচু বাচি আছে কিমানমান সময় লাগিব এইটো লাগিব আধা ঘণ্টামানত হৈ যাবনে নহয় মেইনকে কচুবিলাক তাৰমানে সেমেকি গৈছে ভাল নহয় কচুবিলাক তাতে মই হেল্প কৰিব যাব পাৰিম নেকি আহি কেনে সুজতি মোৰ থাকবি Help? কাটি দিনা নাই দুখ যাব দুখ যায় একো নহয় দে পূজালে তাইওতো কাটি আছে নাই তাই কিবা তেল লগাই লৈছে কিবা তেল লগাই দিছে বাচা হৈ গ'ল তাইক বাচিব দিছিলোঁ তাই পূৰা কমপ্লিট কৰি বাচিলে মানে অলপখিনি ওলাইছে বেছি ওলোৱাই বাচি কেনে মানে অলপে ওলাইছে বেছি ওলোৱা নাই বেয়া আছিল ন তো তাই বাচি যিখিনি ওলাব লাগে ওলালে তো এতিয়া আমি বনাব যাওঁ পাকঘৰত যাম বলক তেতিয়াহ'লে মোৰ লগত পাকঘৰত ওলাই লৈছোঁ মই কচুখিনি বনাবৰ কাৰণে তো তাৰ কাৰণে পানী অলপ গৰম দিছোঁ মই পানী দি মানে গৰম পানী দি ধুব লাগিব ভালকৈ তো পানীখিনি গৰম দিছোঁ পানীখিনি হ'লে তাই মাছখিনি ধুই ল'ম পানী হৈ গ'ল দিলোঁ ঢালি এতিয়া ভালকৈ ধুব লাগিব মাছখিনি ধুই ল'লোঁ 5-6 বাৰ ভালকৈ ধুই লৈছোঁ তো এইফালে মই কচুটো বইল বহাই দিছোঁ তাৰমানে তাই কাটি থাকোঁতে হাতত বোলে খুজাইছে তো মই ভালকৈ বইল কৰি লৈছোঁ বইল কৰি লৈ কিনে পানীখিনি পেলাই দিম এবাৰ পেলাই দি কিনে তাৰপিছত মই বনাম সেইটো তো এতিয়া সেইকাৰণে পানী মই বইল দি লৈছোঁ সেইটো হৈ থাকক মাছখিনি ধুই ল'লোঁ তো এতিয়া মই পিঁয়াজ জলকীয়া আদা নহৰুখিনি যোগাৰ কৰি লওঁ তো তেলটো গৰম হ'ল এতিয়া মই অলপ ক'লা সৰিয়হ দিম এইখিনি অলপ একদম জাষ্ট অলপ দুটামান গোটা জিৰা দিম 2টা তেজপাত দিম এইখিনি মই খুন্দি লৈছিলোঁ খুন্দি লোৱা আদা নহৰুখিনি দিম এতিয়া দিম পিঁয়াজ আৰু জলকীয়াটো তো এতিয়া অলপ পিঁয়াজটো অলপ ভাজিব দিম অলপ মানে ব্ৰাউন কালাৰ হ'ব সেইখিনি সময়ত মানে কচুখিনি দিম অলপ এতিয়া ভাজি লওঁ মাছখিনি দি দিম পিঁয়াজৰ লগতে শুকান মাছখিনি ভাজা যাব অলপ দেখা পালে শুকান মাছখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে এতিয়া মই কচুখিনি দি দিম কচুখিনি অলপে হৈ গৈছে ভালকৈ লাৰিব লাগিব তো মোৰ লাৰা হৈ গ'ল অলপ টাইম ভাজি দিম অলপ ভাজা হৈ লওক কচু হৈ গ'ল এতিয়া নেমু চেপি দিম কাৰণ ডিঙিত ধৰাৰ ৰিক্স আছেতো মই নেমু চেপি দিম যদি লাগে লৈ খালে হ'ল নেমু তো গাইজ মোৰ কচু হৈ গ'ল আপোনালোকে দেখা পালে মই কেনেকৈ বনাইছোঁ তো আপোনালোকে ট্ৰাই কৰিব ঘৰত বনাই খাব কাৰণে বিৰাট টেষ্টি হয় মই যেনেকৈ নেমুটো চেপি দিছোঁ সেনেকৈ দিব তাৰমানে ডিঙি ধৰাৰ ৰিক্সটো কমি যায় তো এইকেইদিন মই ৰেচিপিৰ ব্লগ দি আছোঁ তো মানে ব্লগ আমি একচুৱেলি ব্লগটো দিব পৰা নাই সেইকাৰণে মই এইকেইদিন ৰেচিপিৰ ব্লগ দিছোঁ ব্লগো দিম আপোনালোকে চাই থাকিব পাৰিব তো আপোনালোকক যদি ভাল লাগিছে ৰেচিপিটো যদি ভাল লাগিছে
কমেণ্ট কৰিব, কমেণ্টত জনাব আপোনালোকে আমি কেনেকুৱা বনাইছোঁ, মই কেনেকুৱা বনাইছোঁ, আপোনালোকে বেলেগ ষ্টাইলতো বনাব পাৰে। তো কমেণ্টত জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব।